নমস্কাৰ সকলোলৈকে সুপ্ৰভাত জনালোঁ। এতিয়া আমি আছোঁ দিল্লীৰ বিখ্যাত ইন্দিৰা গান্ধী মেমৰিয়েল চেণ্টাৰত। তাৰমানে এসময়ৰ ইন্দিৰা গান্ধীৰ বাসভৱন আছিল বুলিয়ে ক'ব লাগিব। বলকচোন আমি ভিতৰতনো কি আছে চাওঁ। আমি ভৱনটোৰ ভিতৰলৈ সোমাই আহিছোঁ। এনেকৈ ৱেলকাম লিখা দেখিছোঁ। গছেৰে ধুনীয়াকৈ ৱেলকাম লিখি থৈছে। এই ভৱনটো 1926 চনত নিৰ্মাণ কৰা হৈছিলে ইন্দিৰা গান্ধীৰ বাবে। তেওঁক 1984 চনত গুলীয়াই হত্যা কৰা হৈছিলে। তাৰপিছত এই ভৱনটো মানুহৰ পৰ্যটনথলী হিচাপে তেওঁৰ স্মৃতিবোৰ সংগৃহীত কৰি ৰখা হৈছে। আৰু ইয়াতে তেওঁৰ বেডৰুমৰ পৰা আৰম্ভ কৰি সকলোখিনি আছে বুলি আমাক ইহঁতত ক'লে। সেয়েহে আমি চাওঁ বুলি আৰু আপোনালোককো দেখাওঁ বুলি ভিতৰলৈ সোমাই আহিছোঁ। আহকচোন আমাৰ লগে লগে। আমি এতিয়া এয়া দেখিছোঁ ইন্দিৰা গান্ধীৰ সাজযোৰ, মানে শাৰীখন, চেণ্ডেলযোৰ আৰু তেওঁৰ হেণ্ডবেগটো। এই সাজযোৰ শাৰীখন তাৰমানে আৰু বেগটো আৰু চেণ্ডেলযোৰ তেওঁ মৃত্যুৰ দিনা পিন্ধিছিলে। যিদিনা তেওঁক হত্যা কৰা হৈছিলে সেইদিনা তেওঁ এই সাজযোৰত আছিলে আৰু এই সাজযোৰ তেওঁ সংগৃহীত কৰি ৰখা হ'ল। তাৰপিছত এনেকৈ আমি ভিতৰলৈ সোমাই আহি আছোঁ। দেখিছেনে আপোনালোকে? এয়া দেখিছোঁ ঊলৰ সা-সঁজুলি। তাৰমানে তেওঁ চাগে গুঠিছিলে এটা সময়ত। তেওঁৰ ছিগনেচাৰ কি সুন্দৰ হাতৰ আখৰ চাওকচোন। ইন্দিৰা গান্ধী লিখা আছে। তেওঁ গাভৰু কালৰ ইন্দিৰা গান্ধীজনী খুবেই ধুনীয়া আছিলে। তেওঁ পৰিয়ালৰ সৈতে আছিল ফটোবোৰ। সকলোবোৰ তাতে সংগৃহীত কৰি ৰখা হৈছিলে। তেওঁ ব্যৱহাৰ কৰা ঘড়ীটো, কলমবোৰ, চশমা আদি সকলোবোৰ, তেওঁ মেডেলবোৰ ইয়াতে আছে। এইটো দেখিছে চুৱেটাৰ, বাকচ, তেওঁ ব্যৱহাৰ কৰা বাকচ। তাৰপিছত তেওঁৰ বিয়াত দিয়া কাঁহী বাচনবোৰ। আৰু এইখন শাৰী দেখিছেনে আপোনালোকে? এইখন শাৰী তেওঁ বিয়াৰ দিনা পিন্ধিছিলে। এই শাৰীখন ইন্দিৰা গান্ধী যেতিয়া জেলত বন্দী অৱস্থাত আছিলে তেতিয়া তেওঁ বহীৰ পৃষ্ঠাত এইবোৰ লিখিছিলে। এইবোৰ সংগৃহীত কৰি ৰখা হৈছে তাতে। এইবোৰ আগৰ দিনৰ পইচা আছিলে। 20 পইচা, 50 পইচা, 10 পইচা, 25 পইচা আদি এইবোৰ পইচা দেখা পাইছোঁ তাতে। আমি এতিয়া তেওঁৰ অধ্যয়ন কক্ষৰ ফালে আগবাঢ়ি আহিছোঁ। তেওঁৰ ষ্টাডি ৰুম লিখা আছে। দেখিছেনে তেওঁৰ ষ্টাডি ৰুম কিমান ডাঙৰ ৰুম আছিল। সম্পূৰ্ণ বহুত কিতাপেৰে ভৰপূৰ হৈ আছিলে। এইবোৰ দেখা পাইছিলোঁ। তেওঁ ইয়াতে ষ্টাডি কৰিছিলে। ৰুমটোৰ তাৰমানে দুখন ৱাল সম্পূৰ্ণ কিতাপৰ আলমাৰীৰে ভৰপূৰ হৈ আছিলে। এতিয়া আমি ৰাজীৱ গান্ধীৰ ৰুমৰ ফালে আহিছোঁ। ৰাজীৱ গান্ধীৰ ইয়াতে স্মৃতি জড়িত হৈ আছে। আহকচোন আপোনালোকো আমাৰ লগতে। এয়া আমি ৰাজীৱ গান্ধীৰ কক্ষৰ ভিতৰলৈ সোমাই আহিছোঁ। এয়া হৈছে ৰাজীৱ গান্ধী। এয়া ৰাজীৱ গান্ধীৰ সাজযোৰ আছিলে, চেণ্ডেলযোৰ আছে।
এয়া আমি ৰাজীৱ গান্ধীৰ কোঠাৰ ভিতৰত আছোঁ। এই সাজযোৰ আছিলে ৰাজীৱ গান্ধীৰ। তেওঁ যেতিয়া যোনদিনাখন বোম দি হত্যা কৰা হৈছিলে তেতিয়া এই সাজযোৰ পিন্ধি আছিলে। চাওকচোন সাজযোৰৰ কি অৱস্থা, বোমে সাজযোৰ ছিন্ন বিচ্ছিন্ন কৰি পেলাইছে। বহু পুৰণিও হ'ল, তেওঁ ইয়াতে সংগৃহীত হৈ আছে। দেখি ভালো লাগিছে। তেওঁৰ বহুতো স্মৃতি ইয়াত জড়িত হৈ আছে। ইয়াতেও ছোনিয়া গান্ধীৰ সৈতে ফটো, আৰু তেওঁ আছে ইয়াতে চশমা, পাৰ্চ আদি তেওঁ নিজে ব্যৱহৃত কৰা বস্তুবোৰ ইয়াতে সংগৃহীত হৈ আছে। দেখিছেনে আপোনালোকে কি সুন্দৰকৈ ইয়াতে সাঁচি ৰাখিছে। আজি সাঁচি ৰখাৰ বাবে আমি তাতে গৈ এনেকৈ চাব পাৰিছোঁ। আমি বুলিয়ে নহয়, আমাৰ দৰে বহুতো মানুহ গৈছে, চাইছে। এনেদৰে আমি আহি আছোঁ আৰু ভিতৰলৈ। এইটো হৈছে ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীহঁতৰ প্ৰাৰ্থনা গৃহ। ইয়াতে তেওঁলোকে এটা সময়ত প্ৰাৰ্থনা কৰিছিলে। এইটো হৈছে ড্ৰয়িং ৰুম তেওঁলোকৰ। ইয়াতে সকলো সাজপাব, ফাৰ্নিচাৰৰ পৰা আদি কৰি যিমানখিনি ব্যৱহাৰ কৰিছিলে তাতে ইয়াতে সংগৃহীত হৈ আছে। এতিয়া আমি ভিতৰৰ পৰা বাহিৰৰ ফিল্ডৰ ফালে ওলাই আহিলোঁ। মানে যিফালে ইন্দিৰা গান্ধীক হত্যা কৰা হৈছিলে সেই ঠাইখিনিৰ ফালে আহি আছোঁ এতিয়া আমি খোজকাঢ়ি। আহি পাইছোঁ আৰু এইখিনি ঠাইতে তেওঁ গুলীয়াই হত্যা কৰা হৈছিলে। এনেকৈ কাঁচ দি পেলাই ওপৰত মানুহে সকলোৱে চাব পৰাকৈ ৰাখি থৈছে, কিন্তু এইফালৰ ওপৰেদি যাব নিদিয়ে কাকো, খালি হাতৰ পৰা চাবহে পাৰি। এনেদৰে আমি গোটেইখিনি চাই ওলাই আহিছোঁ। আমি এতিয়া ইন্দিৰা গান্ধী ভৱনৰ পৰা ওলাই আহিলোঁ। দেখিলে আপোনালোকে ইন্দিৰা গান্ধী ভৱনটো, তাৰ ভিতৰত ৰাজীৱ গান্ধীৰ স্মৃতি, ছোনিয়া গান্ধী সকলোৰে স্মৃতিবোৰ জড়িত হৈ আছিলে। বেডৰুমৰ পৰা আৰম্ভ কৰি ড্ৰয়িং ৰুমলৈকে সকলোখিনি ইয়াতে সংগৃহীত কৰি থোৱা হৈছে। আজি মানুহ নাই যদিও তেওঁলোকৰ স্মৃতিয়ে তেওঁলোকক আকৌ এবাৰ আমাক সজীৱ কৰি তুলিলে। বহুত ভাল লাগিল চাই। তেওঁলোকে আহিবচোন যদি পাৰে এবাৰ। দিল্লীলৈ আহিলে ইয়ালৈ এপাক হ'লেও আহিব।